নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক মই আদিত্য মোৰ ইউটিউব চেনেল সুভাষ পাছলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। প্ৰিয় দৰ্শক, আপোনালোকক আজি বাস্তুশাস্ত্ৰৰ এটা নতুন টপিক আপোনালোকৰ মাজলৈ আজি আগবঢ়াই আনিছোঁ। টপিকটো এইটোৱে যে দক্ষিণ পশ্চিম বিষয়ে সবিশেষ জনাটো আপোনালোকৰ বহুতেই দৰকাৰ। ঘৰ এখনৰ বাস্তুশাস্ত্ৰ দক্ষিণ পশ্চিমৰ দিশটোত কি থাকিলে কি ৰিজাল্ট আহে, তাত কি যদি আপোনাৰ বেয়া গুচি গ'ল, যোনটো বস্তু যাব নালাগিছিল তাৰ ফলত কি হয়, আৰু তাত কি বস্তু থাকিলে আপোনালোকৰ কাৰণে যথেষ্টখিনি উন্নতি হয় ঘৰখনৰ কাৰণে, এই সবিশেষ আপোনালোকক আজি আমি ভিডিঅ'ৰ মাধ্যমে জনাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰাকৈ, যাতে ভিডিঅ'টো আপোনালোকে মূল কথাখিনি বুজি পায়। গতিকে প্ৰিয় দৰ্শক, যদি আপোনালোকে চেনেলটো মোৰ নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বলক পলম নকৰাকৈ মূল বিষয়লৈ যাওঁ। চাওক, বাস্তুশাস্ত্ৰত সকলো দিশেই ইম্পৰ্টেণ্ট। তাৰ ভিতৰত চবচে মহত্বপূৰ্ণ দিশটো হৈছে দক্ষিণ পশ্চিম কোণা। কি কাৰণে এইটো ইম্পৰ্টেণ্ট সেইটো যথেষ্ট আপোনালোকে জানিবলগীয়া কথা। কাৰণ এইটো কোণা পিত্ৰ কোণা বুলি কয়। অৰ্থাৎ যেতিয়ালৈকে এখন ঘৰত পিতৃৰ আশীৰ্বাদ যদি নাথাকে, তেতিয়া দেৱতাৰ কৃপা নহয়। পিতৃ মানে অৰ্থাৎ আপোনালোকৰ যোনটো পূৰ্বজ হয়, পূৰ্বজবিলাক যোনবিলাক আপোনালোকৰ দেউতা যোনবিলাক মৃতক হৈ গৈছে, মৃতকৰ দিশ বুলি কয়। আৰু যেতিয়ালৈকে এখন ঘৰত মৃতকৰ আশীৰ্বাদ নাথাকে, তেতিয়াহ'লে সেইখন ঘৰত কেতিয়াও উন্নতি কেতিয়াও নহয়। সদায় খং ৰাগ কাজিয়া পেচাল বৃদ্ধি হোৱাৰ বাবে এইটো দিশক অতি মহত্বপূৰ্ণ দিশ হিচাপে আমাৰ বাস্তুশাস্ত্ৰত গণ্য কৰিছে। প্ৰথমতে আপোনাক ক'ম যে দক্ষিণ পশ্চিম দিশটো শুদ্ধ হৈ থকাটো অতিকৈ দৰকাৰ, কিয়নো আপোনালোকৰ বংশটো বৃদ্ধিৰ ক্ষেত্ৰত, বংশটোৰ উন্নতিৰ ক্ষেত্ৰত এটা প্ৰজন্মৰ পিছত যদি সিটো প্ৰজন্মৰ ঘৰখনৰ উন্নতি কৰি গৈ আছে, লাহে লাহে আগুৱাই গৈ আছে, তেন্তে জানিব যে তেওঁলোকৰ দক্ষিণ পশ্চিম কোণাটো অৰ্থাৎ ষ্ট্ৰং হৈ আছে, অৰ্থাৎ তেওঁলোকৰ ঘৰখনৰ মৃতকৰ আশীৰ্বাদ আছে। আৰু এই কোণাটোত যদি কেনেবাকৈ যদি আপোনালোকৰ বেয়া হৈ গ'ল, ডিষ্টাৰ্ব হৈ গ'ল, তেতিয়া ফাৰ্ষ্ট প্ৰব্লেমটো আহিব আপোনালোকৰ ঘৰখনৰ স্থিৰতা নাথাকিব, অৰ্থাৎ ষ্টেবিলিটি নাথাকিব। ষ্টেবিলিটি যিকোনো ধৰণৰ ষ্টেবিলিটি হ'ব পাৰে, যেনেকৈ আপোনালোকৰ সম্বন্ধৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত ষ্টেবিলিটি নাথাকিব। যেনেকৈ আপোনালোকে যদি ক'ৰবাত পঢ়িব গৈছে, পঢ়া কোনোবা এৰি দিছে, কোনোবা সেই যোনটো ষ্ট্ৰীমটো ভুল কৰিলে, যাতে ছায়েন্সত যাব লাগিছিল, তো খেলি মেলি কাৰণে আৰ্টছত গুচি গ'ল, তাতো পঢ়িব নালাগে, তাৰপিছত আকৌ ছায়েন্সলৈ আহিল। তেনেকুৱা বহুতখিনি দক্ষিণ পশ্চিম দিশত দুখ থাকিলে হয়। আৰু দক্ষিণ পশ্চিম দিশটো যদি একেবাৰে বেয়া হৈ যায়, তেতিয়া ঘৰখনত চবচে হৈছে পুৰুষ সন্তান, অৰ্থাৎ ঘৰৰ মূল মানুহৰ আয়ুস ক্ষতি হয়, হাৰ্টৰ প্ৰব্লেম আহিব পাৰে, সেইখন ঘৰত স্কিন প্ৰব্লেম হ'ব পাৰে, সেইখন ঘৰত সন্তান জন্ম হ'লেও বিকলাংগ হ'ব পাৰে বা অল্প আয়ু হ'ব পাৰে। আৰু দক্ষিণ পশ্চিম কোণটো যদি একেবাৰে বেয়া হৈ যায়, তেতিয়া সেইখন ঘৰত সকলোৰে মাজত সম্বন্ধ বিচ্ছেদ হোৱাৰ লগতে ওচৰ চুবুৰীয়াৰ লগতো ৰিলেশ্যনশ্বিপ প্ৰব্লেম হ'বলৈ আৰম্ভ হয়। গতিকে প্ৰিয় দৰ্শকসকল, দক্ষিণ পশ্চিম দিশটো আপোনালোকে সদায় ভালকৈ ৰাখিব লাগিব, ষ্ট্ৰং কৰি ৰাখিব লাগিব। তাত কি থাকিলে কি হ'ব পাৰে, কি থাকিলে আপোনালোকৰ ঘৰখনৰ কাৰণে ভাল হ'ব পাৰে, আপোনালোকক মই জনাই গৈছোঁ। আপোনালোকে ভালকৈ চাই যাওক, শুনি যাওক। প্ৰথমতে দক্ষিণ পশ্চিম কোণাত যদি কেনেবাকৈ যদি আপোনালোকৰ তাত মুখ্য দুৱাৰ এখন পৰি গ'ল, কাৰণ সেইখন দুৱাৰ যমৰ দুৱাৰ বুলি কৈছে বাস্তুশাস্ত্ৰত। কেনেবাকৈ যদি দক্ষিণ পশ্চিমৰ দুৱাৰ যদি আপোনালোকৰ ঘৰখনত পৰিছে, বা যদি আপোনালোকৰ ইণ্ডাষ্ট্ৰি আছে, ইণ্ডাষ্ট্ৰিটো যদি আপোনালোকৰ দক্ষিণ পশ্চিম দুৱাৰ আপোনালোকৰ পৰি গৈছে, দক্ষিণ পশ্চিমত আপোনালোকৰ দুৱাৰে সকলো মানুহ অহা যোৱা কৰে, সেই ইণ্ডাষ্ট্ৰিটো যথেষ্ট বেয়া হৈ যাব, অৰ্থাৎ বেছি দিন টিকি নচলে। খুব বেছি চলিলে 7 বছৰ চলিব, বা 7 বছৰ যদি ইণ্ডাষ্ট্ৰীয়ে পাৰ কৰিছে, তেতিয়া সেইটো ইণ্ডাষ্ট্ৰীত মানুহ টিকি থকাটো অসম্ভৱ। অৰ্থাৎ ইনভেষ্টমেণ্ট ইমানেই হৈ যাব, যাৰ ফলত প্ৰপাৰ্টি বিক্ৰী হৈ যাব পাৰে। আৰু লগত সকলোৰে মাজত ৰিলেশ্যনশ্বিপ প্ৰব্লেম, নগদ ধন জমা নোহোৱাটো ঘৰৰ ক্ষেত্ৰত কৈছোঁ মই। যদি দক্ষিণ পশ্চিমত যদি আপোনালোকৰ গেটখন থাকে, তেতিয়াহ'লে আপোনালোকে কোনো পধ্যে কোনো কালতে আপোনালোকে ধন টকা জমা কৰিব নোৱাৰে। কিবা এটা কাৰণত আপোনালোকে 1 লাখ আহিল, 2 লাখ যোৱা বাট আপোনালোকৰ ঘৰখন অলৰেডি তৈয়াৰ হৈ থাকিব। গতিকে প্ৰিয় দৰ্শকসকল, দক্ষিণ পশ্চিম কোণত আপোনালোকে কোনো কাৰণত যদি তাত লেট্ৰিনৰ আউট টেংকি, পুখুৰী, পানী বৰিং আৰু ঘৰৰ মুখ্য দুৱাৰখন যদি যাব নিদিয়ে, সেইটো মই ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰতো কৈছোঁ আৰু ঘৰৰ ক্ষেত্ৰতো কৈছোঁ। এইকেইটা যদি আপোনালোকৰ যদি প্ৰেজেণ্ট আছে চাউথ ৱেষ্ট কৰ্ণাৰ, য'ত দক্ষিণ পশ্চিম যোনটো কোণাত জইন হৈ গ'ল, কাৰণ সেইটো কোণা পৃথিৱী কোণা বুলি কৈছে, পৃথিৱী তত্ত্ব কোণা, অৰ্থাৎ আৰ্থ এলিমেণ্ট। আৰু আৰ্থ এলিমেণ্ট মানে কি, আপুনি যোনখন মাটিত থিয় হৈ আছে সেইখনেই হৈছে আপোনাৰ ঘৰখনৰ অস্তিত্ব। আপোনাৰ যদি অস্তিত্বৰে যদি আপুনি দ কৰি লৈছে, তেন্তে আপুনি প্ৰগ্ৰেছ কেনেকুৱা হ'ব, আপোনাৰ ভৰিতটো শিকলি বান্ধি থাকিব সদায়। গতিকে আপোনাৰ ভৰিত যদি শিকলি বান্ধি থাকে, আপুনি যিমানে কষ্ট কৰি আছে, আপুনি সিমানে আগুৱাই যাব পাৰে, অৰ্থাৎ পিছফালে আপুনি পূৰা ব্ৰেক হৈ আহি আছে। গতিকে আপোনালোকে দক্ষিণ পশ্চিম দিশটো সদায় নিট এণ্ড ক্লিন, অৰ্থাৎ চাফ আৰু চিকুণ কৰি সদায় ৰাখিব লাগে। তাত কোনো ধৰণৰ আপোনাৰ জাতীয় বস্তু, লেতেৰা, ঘৰৰ মুখ্য দুৱাৰ কেতিয়াও যাতে আপোনালোকে যাব নালাগে। সেইটো আছিল কম্পাউণ্ডৰ ক্ষেত্ৰত। আৰু আপোনালোকৰ ঘৰখনৰ ক্ষেত্ৰত যদি আপোনালোকৰ কেনেবাকৈ যদি দক্ষিণ পশ্চিম দিশত যদি আপোনালোকৰ পাকঘৰটো গুচি গ'ল, তেতিয়া আপোনালোকে এটা কথাই জানিব, দক্ষিণ পশ্চিম দিশত যদি আপোনালোকৰ পাকঘৰটো গুচি গ'ল, তেনেকৈ আপোনালোকৰ ঘৰখনৰ ধন টকা আপোনালোকে জ্বলাই দিছে, আৰু আপোনালোকৰ ৰিলেশ্যনশ্বিপ আপোনালোকে জ্বলাই কৰি নাশ কৰি দিছে। গতিকে দক্ষিণ পশ্চিম ঘৰত যিখন ঘৰতে পাকঘৰ থাকে, সেইখন ঘৰতে মহিলাসকলৰ স্বাধীনতা বেছি থাকে, অৰ্থাৎ মহিলাসকলৰ কণ্ট্ৰলত গোটেই ঘৰখন চলে। আৰু ছাপ'জ আপোনালোকৰ ঘৰত যেতিয়া এজন মহিলাই দক্ষিণ পশ্চিম দিশত যদি পাকঘৰত ভাত বনাব গৈছে, ভাত বনাব যাওঁতে এটা প্ৰব্লেম কি ইছ্যু হ'ব, সেইখন ঘৰ যদি আপোনালোকে কেনেকুৱা আপোনাৰ ল'ৰা আছে, আপুনি যদি বিয়া পাতি আনিলে, তেতিয়া সেইটো পাকঘৰত
মহিলাগৰাকীয়ে বনাব অৰ্থাৎ বোৱাৰীগৰাকীয়ে বনাব। দুজনী মহিলা যেতিয়া এটা ৰুমতে দক্ষিণ পশ্চিমতে যদি পাকঘৰত মানে আপোনালোকৰ যদি ভাত বনাবলৈ যায়, তেতিয়া সেইটো কোণা এটা পাৱাৰফুল কোণা। তেতিয়া দুইজনে যেতিয়া পাৱাৰফুল হ'বলৈ আৰম্ভ হ'ব, তেতিয়া ইজনৰ ওপৰত সিজন কণ্ট্ৰল কৰিবলৈ আৰম্ভ হ'ব। যেতিয়া ইজনৰ ওপৰত সিজন কণ্ট্ৰল কৰিব, তেতিয়া ঘৰখনৰ মাজত তেতিয়াই উৎপত্তি হয় শাহু আৰু বোৱাৰীৰ মাজৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম, আৰু তেতিয়া এখন ঘৰত দুটা পাকঘৰ হ'বলৈ আৰম্ভ হয়। গতিকে আপোনালোকে কোনো কাৰণতে দক্ষিণ পশ্চিম দিশত যাতে আপোনালোকৰ পাকঘৰটো নাযায়। যেতিয়া গৈছে তাত কোনো ট্ৰিটমেণ্টে কাম নকৰে, আপোনালোকে তাত ৰিকভাৰী কৰি চাউথত বা চাউথ ইষ্ট অৰ্থাৎ দক্ষিণত বা পূব দক্ষিণত আপোনালোকে পাকঘৰটো তালৈ নিব লাগিব আপোনালোকে। আৰু দক্ষিণ পশ্চিমত আপোনালোকৰ যদি পাকঘৰ থাকে আৰু এটা প্ৰব্লেম হয়, যেতিয়া আপোনালোকে তাত 14 বছৰ কটাই দিছে, তেতিয়া আপোনালোকৰ গৰ্ভাশয়টো উঠাব লাগিব। অৰ্থাৎ গৰ্ভাশয়ত প্ৰব্লেম হ'ব, গ'ল ব্লাডাৰ আৰু লগত এপেণ্ডিক্সৰ প্ৰব্লেম ইছ্যু হ'বলৈ আৰম্ভ হৈ যায়। দক্ষিণ পশ্চিমত আপোনালোকৰ পাকঘৰ থাকিলে আৰু এটা প্ৰব্লেম হয়, সেইখন ঘৰত যথেষ্ট পৰিমাণে ঘৰখনৰ মাজত খং বেছি বৃদ্ধি হয়, অৰ্থাৎ কাজিয়া পেচাল সৃষ্টি হৈ যায়। কোনো কাৰো কথা নুশুনে, চবেই নিজৰ মতামত চলি আৰম্ভ কৰিব, আগবাঢ়ি যাব। তেতিয়াতো আপোনালোকৰ ৰং টাইমত ৰং ইনভেষ্টমেণ্ট, ৰং চিলেকশ্যন এণ্ড ৰং প্লেনিং হ'ব, যাৰ ফলত আপোনালোকে ডুবিবলৈ গোটেই ঘৰখন বৰবাদ হৈ যাব। গতিকে দক্ষিণ পশ্চিমত পাকঘৰ থাকিলে আপোনালোকে তাৰপৰা ৰিম'ভ অৰ্থাৎ আঁতৰ কৰি লৈ যাওক। আৰু দক্ষিণ পশ্চিমত যদি কেনেবাকৈ যদি মন্দিৰ গুচি গ'ল, তেতিয়াতো একে সৰ্বশেষ। কাৰণ দক্ষিণ পশ্চিম দিশটো হৈছে মৃতকৰ স্থান আৰু লগত ৰাহু স্থান। আৰু ৰাহু আৰু মৃতকৰ লগত দেৱতাৰ কোনো কানেকশ্যন নাই, কাৰণ মৃতক হৈছে মৃতক আৰু ৰাহু হৈছে এটা আসুৰিক শক্তি। আৰু দেৱতাৰ লগত ৰাহু কোনো ধৰণৰ কম্বিনেশ্যন নাই। আৰু দেৱতাৰ লগত যদি ৰাহু কম্বিনেশ্যন হৈ যায়, তেতিয়া এষ্ট্ৰলজিত কি হৈ যায়, জুপিটাৰৰ লগত অৰ্থাৎ বৃহস্পতিৰ লগত ৰাহু একলগ হৈ চাণ্ডাল যুগ সৃষ্টি কৰে, অৰ্থাৎ ঘৰখনত ধাৰ্মিকেই নহ'ব প্ৰথম কথা। আৰু তেওঁলোকে যিমানে পূজা পাঠ কৰে, সিমানে পূজাৰ ফল বিসৰ্জন হৈ যাব। গতিকে ফাৰ্ষ্টত আপোনালোকে তাৰপৰা মন্দিৰ আছে ৰিম'ভ কৰক। সেইখন মন্দিৰ থাকিলে তাত কেঞ্চাৰজনিত ৰোগে আক্ৰমণ কৰিব পাৰে ঘৰখনত, অৰ্থাৎ ডক্টৰৰ ৰং ট্ৰিটমেণ্ট হ'ব পাৰে। আৰু মন্দিৰ তাত থাকিলে ঘৰখনৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ অৰ্থাৎ ৰিলেশ্যনশ্বিপ প্ৰব্লেম ইছ্যু হ'ব পাৰে, সম্বন্ধৰ ক্ষেত্ৰত বেয়া হ'ব পাৰে। গতিকে মন্দিৰ আছে তাৰপৰা আঁতৰ কৰি লৈ যাব। আৰু ইয়াৰ ক্ষেত্ৰত আৰু এটা প্ৰব্লেম হয়, সেইটো দিশত যেতিয়া আপোনালোকৰ কোনো যদি মাষ্টাৰ বেডৰুম নাথাকে, চবচে ডাঙৰ ভুলটো হৈছে এখন ঘৰ যিমানে বাস্তু সম্পন্ন নকৰক কিয়, যদি সেইখন ঘৰত দক্ষিণ পশ্চিম ৰুমত যদি মাষ্টাৰ বেডৰুম অৰ্থাৎ ঘৰৰ মূল মানুহজন যদি নুশুৱে, তেন্তে আপোনালোকৰ ঘৰখনত কোনো পধ্যেই আপোনালোকৰ ঘৰখনত ধন টকা ছেভ নহয়। আৰু ঘৰখনৰ মূল মানুহজনৰ কোনো জেগাতে সন্মান কেতিয়াও কোনো ধৰণৰ তেওঁ যোনখিনি পাব লাগে সেইখিনি কেতিয়াও নাপায়, অৰ্থাৎ তেওঁৰ কথা কোনো নুশুনিব। আৰু সেইটো ৰুমত সদায় ঘৰৰ মূল মানুহজন যোৱাটো অত্যন্ত আৱশ্যক। গতিকে এইখিনি আপোনালোকৰ দক্ষিণ পশ্চিমৰ মই ভুল দিশৰ কথা ক'লোঁ। তো আপোনালোকৰ ভালকৈ চাওক, যদি কিবা কিবি ভুল হৈ আছে ইয়াৰ ভিতৰত আপোনালোকে ঠিক ঠাক কৰক। নহ'লে বাস্তু ভুল থাকিলে যথেষ্টখিনি কিন্তু ঘৰখনৰ অশান্তি হয়। আপুনি যিমানটো ভাগ্যত লৈ আছে সেইখিনি একো নাপায়, বিগ জিৰ' এটা। গতিকে ঠিক ঠাক কৰি আপুনি যোনখিনি ভাগ্যত ভগৱানে আপোনাক পঠাইছে, গতিকে সকলোখিনি সুফল আপুনি লওক আৰু ছাকচেছ হওক আৰু আগবাঢ়ি যাওক। এইখিনি আছিলে আমাৰ আজি টপিকটো, যে দক্ষিণ পশ্চিমৰ বিষয়ে সবিশেষ, তাত কি থাকিলে কি হয়, কেনেকৈ আপুনি তাক ঠিক কৰিব, কেনেকৈ ভাল কৰিব, এইখিনি আপোনালোকক আজি ভিডিঅ'ৰ মাধ্যমে আপোনালোকক আগবঢ়ালোঁ। আৰু আপোনালোকে যদি কিবা ডাউট হয়, কিবা প্ৰব্লেম হয়, আপোনালোকে মোক ভিডিঅ'ৰ মাধ্যমে কমেণ্টৰ মাধ্যমে আপোনালোকে সুধিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আজিলৈ ইমানে, নমস্কাৰ।